দেখিছে না মানে গৈছিলোঁ এফালে ফুৰিবৰ কাৰণে বুলি নহয় কাম এটা আছিলে মানে তো সেইটো কাৰণে গৈছিলোঁ আৰু এতিয়া আহিলোঁ মানে আহি থাকোঁতে মানে মোৰ বাইকখনৰ টায়াৰটো আপোনালোকে দেখিছে চাগে একদম অৱস্থা বেয়া হৈ গ'ল মানে কি ক'ম আৰু এইটো চাওক আপোনালোকে তো টায়াৰটো এইটো দেখিছে না একোৱে নাই মানে একদম অৱস্থা বেয়া হৈ গ'ল আৰু মানে কি ক'ম আৰু সেইদিনাখন দাদা এজনক মানে দোকান এখনত সুধি আহিছিলোঁ তো টায়াৰ এটা আছে মানে তেওঁৰ ওচৰত অলপ মানে ছেকেণ্ড হেণ্ড নহয় কিন্তু অলপ ভাল হৈ আছে তো সেই টায়াৰটো মানে এতিয়া ইয়াত ইনষ্টল কৰিম বুলি ভাবিছোঁ মানে নতুন টায়াৰ এটা কিনিবলৈ মানে মোৰ হাতত এতিয়া বৰ্তমান পইচা নাই তো সেইটো কাৰণে মানে দোকানখনলৈ যাম আৰু চিধা গৈ পিনি সেই ছেকেণ্ড হেণ্ড টায়াৰটো ইনষ্টল কৰিম আৰু আপোনালোকক পূৰা দেখাম মানে কেনেকৈ হয় মানে আৰু এইটো MT-15 মানে 140 টায়াৰ অৰিজিনেলটোৱে হয় মানে MRF হয় আৰু সেইটো MRF হয় টায়াৰটো তো সেইটো অলপ মানে ইয়াতকৈ ডাঙৰ হ'ব পাৰে তো সেইটোকে আপোনালোকক দেখাম বুলি ভাবিছোঁ তো বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই লওক ভিডিঅ'টো A few moments later. মানে এইটো টায়াৰটো আনিছে এইটো চাই লওক আৰু এইটো টায়াৰে লগাম মানে এতিয়া আৰু আপোনালোকে চাই ল'ব তো গাইজ মানে এইটো এতিয়া টায়াৰটো এই টায়াৰটো এতিয়া লগাম মানে আপোনালোকে চাব আৰু এইটো চলিব চাগে অলপ দিন টায়াৰটো ভালেই হৈ আছে দেখিছেনে আৰু বলক তেনেকৈ লগাই লওঁ আৰু আপোনালোকক দেখাই থাকিম পূৰা চাই থাকিব আপোনালোকে এইটোৱে আৰু টায়াৰটো অলপ এইটোতকৈ অলপ ডাঙৰ হয় অলপ এইটোতকৈ মানে বহুত ডাঙৰ আৰু এইটো কিমান সৰু আছিলে দেখিছে 140 টায়াৰ হয় মানে আৰু এইটো এতিয়া দেখিছে নাই আৰু এইটো ডিফাৰেঞ্চটো চাওক আপোনালোকে এইটোৱে মানে আৰু যোগাৰটো চাই অলপ টুল এখন দি লৈছোঁ মানে আৰু ইয়াৰ ষ্টেণ্ডাৰ্ড নাই মানে তো সেইটো কাৰণে এতিয়া টায়াৰটো খুলি লৈছোঁ আৰু পূৰা প্ৰচেছ আপোনালোকক দেখাই গৈছে আপোনালোকে চাই থাকক ভাগি আছে লেতেৰা হৈ আছে দেখিছে নহয় বাইকখন আৰু এইবিলাক পূৰা মানে এনেকুৱা হৈ গ'ল দেখাই দিওঁ আৰু ইয়াত এতিয়া মানে টায়াৰটো খুলিব আৰু ইয়াত দেখিছে নহয় ছেকেণ্ড হেণ্ড টায়াৰ বহুত আছে মানে দাদা দোকানত আপোনালোকে আহিব পাৰে যদি লগাম বুলি ভাবে আৰু ইয়াত নতুন টায়াৰো আছে ছেকেণ্ড হেণ্ড টায়াৰো পাব আৰু পাছফালে গুদাম এটা আছে মানে তো কিছুমান টায়াৰ মানে তাত হয় আৰু ইয়াত মানে দোকানখনৰ কাম চাম চলি থাকে ন তো সেইটো কাৰণে মানে ভিতৰৰ গুদাম এটা আছে তো তাতে টায়াৰ চায়াৰ আৰু থৈ দিয়ে আপোনালোকেও যদি লগাব বিচাৰে লগাব পাৰে ইয়াত আহি আৰু লোকেশ্যনটো মানে আপোনালোকক কৈ দিছোঁ আপোনালোকে আহিব পাৰে এইফালে আমাৰ মৰিয়নিৰ পৰা মানে চিধা এইফালে নাগালেণ্ড যোৱাৰ ৰাস্তাটো আছে আৰু নাগালেণ্ড যোৱাৰ ৰাস্তাটো এইডোখৰতে নিউ সোণোৱাল বুলি কয় আৰু দেখিব এইফালে নিউ সোণোৱালৰ ওচৰত এখনে দোকান আছে এনেকুৱা মানে ৱেল্ডিঙো কৰে আৰু গাড়ীও অলপ মানে ৰিপেয়াৰিং কৰে আৰু আগফালে এনেকুৱা টায়াৰ চায়াৰ লাগি থকা আপোনালোকে দেখিব আৰু এই দাদাজনক মেইনলি মানে আপোনালোকে দেখিলেই চিনি পাব মানে এই দাদাজনক আৰু দাদাজনে এতিয়া কাম চাম কৰি আছে মানে তো সেইটো কাৰণে বিজি হৈ আছে অলপ আৰু আপোনালোকেও যদি লগাব পাৰে এইফালে আহিব পাৰে লগাওঁ বুলি ক'লে আৰু এইটো নিউ সোণোৱাল তিনিআলিটো আপোনালোকে পালেই মানে এইফালে আপোনালোকে গম পাই যাব তেন্তে বলক আপোনালোকে চাওক অলপ ভিডিঅ'টো টায়াৰ খুলি গ'ল আৰু এইটো পুৰণা টায়াৰটো এইটো দেখিছে ন অৱস্থা হেৰি হৈ গৈছিলে আৰু অৱস্থা নাই আৰু এইটো এতিয়া এইটো ফুল খাই গ'ল
ৰাত চলাব সোনকালে যাব লাহে লাহে চলাব লাষ্টিং কৰিব আৰু ৱাৰেণ্টি গেৰাণ্টিটো নতুন টায়াৰৰে নিদিয়ে হ'লেও আমি বনাই চেক কৰি ধুনীয়াকৈ দি দিছোঁ বাইদেউ এতিয়া কিন্তু মজা লাগিব টায়াৰ লগাব লাগিব ফাইনেলি গাইজ মানে মোৰ এতিয়া চব হৈ গ'ল আৰু টায়াৰটো এতিয়া লগাই আছোঁ আৰু ফাইনেলি মানে আপোনালোকক প্ৰাইচটো মই কৈ দিছোঁ যে প্ৰাইচটো মোৰ এতিয়া মানে 700 ল'লে পূৰা লগাই মেলি ফিটিং কৰি মেলি আৰু আপোনালোকেও যদি লগাওঁ বুলি ভাবে লগাব পাৰে এনেকুৱা ভাল ভাল কোৱালিটিত মানে কিছুমান টায়াৰ আহে মানে তো আপোনালোকৰ যদি বাজেটটো নিমিলে তো অলপ দিনৰ কাৰণে আপোনালোকে এনেকৈ মানে ছেকেণ্ড হেণ্ড টায়াৰ এটা আপোনালোকে লগাই মেলি চলাব পাৰে তো মই যেনেকৈ এতিয়া এইটো চলাম আৰু কেইদিনমান তো তাৰপিছত নতুন টায়াৰ এটা লগাম আৰু তো ফাইনেলি মানে গাইছ এইটো এতিয়া হৈ গ'ল দেখিছেনে আৰু টায়াৰটো লগাই খতম হৈ গ'ল আৰু এতিয়া ইয়াৰ মানে আপোনালোকক পূৰা ধুনীয়াকৈ এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিম আৰু এইটো কমফৰ্টেবল আৰু কিমান কি মাইলেজ দিছে মই আপোনালোকক ভালকৈ কৈ দিম মানে আৰু আগৰটোতকৈ মানে অলপ ডাঙৰ হয় টায়াৰটো তো কেনেকুৱা লাগিলে আজি এই ভিডিঅ'টো ক'ব আৰু লগ পাম তেন্তে অন্য এটা ভাল ভিডিঅ'ত